মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ তোমালোকৰ মাজলৈ আহিছোঁ। যোৱাকালি ইতিমধ্যে তোমালোকক মই আমাৰ প্ৰথম বৰগীতৰ বিষয়ে পঢ়াই গ'লোঁ। আজি কবি পৰিচয় অৰ্থাৎ বৰগীতটোৰ কবিজনৰ নাম কি? শ্ৰী শ্ৰী মাধৱদেৱ। তেখেতৰ বিষয়ে অলপ আলোচনা কৰিবলৈ লৈছোঁ। প্ৰায় দেখিবলৈ পোৱা যায় যে কবি পৰিচয়ৰ সৈতে বৰগীতটিৰ মূল ভাৱ লিখা। তেতিয়া আমি কবিৰ বিষয়ে কেইশাৰীমান লিখিব লাগিব। যিবিলাক মেইন পইণ্ট আছে সেই পইণ্টকেইটা লিখিব লাগিব। এতিয়া জানো যে শ্ৰী শ্ৰী মাধৱদেৱ নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰী শ্ৰী মাধৱদেৱৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত 1499 চনত জন্ম হয়। তেখেতৰ ক'ত হৈছিলে জন্ম? লখিমপুৰ জিলাখনৰ নাম লখিমপুৰ জিলা আৰু ঠাইডোখৰৰ নাম আছিল নাৰায়ণপুৰৰ লেটেকুপুখুৰীত 1499 চনত জন্ম হয়। তেওঁৰ পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা দেৱী। ইয়াত দেৱীটো দিয়া নাই, মনোৰমা দেৱী। দন্তিয়া দ একেৰে দে ৱাব্ব দীৰ্ঘইকাৰ দেৱী, ৱাব্ব দীৰ্ঘইকাৰ দেৱী। তেওঁৰ পিতৃৰ নাম, পিতৃ মানে হৈছে পিতা। আমি জানো যে পিতৃ মানে পিতা। তেওঁৰ পিতৃ নাম হৈছে গোবিন্দগিৰি। ইয়াৰ মাত্ৰাবিলাক মন কৰিবা। ক'ত হৈছে ক'ত দীৰ্ঘইকাৰ। গটো কৰে গু, গছে বি, দন্তিয়া নদান্দ, গত হৈছে গি, ৰদ দীৰ্ঘইকাৰী গোবিন্দগিৰি ভূঞা। ভ দীৰ্ঘইকাৰ ভূ, নিয় আকাৰ, নিয়ত আকাৰে নিয়া ভূঞা আৰু মাতৃ মানে মাক মনোৰমা বা মনোৰমা লিখিব পাৰা বা মনোৰমা দেৱীও লিখিব পাৰা। শংকৰদেৱৰ প্ৰিয় শিষ্য আমি অলৰেডি জানোৱেই যে মাধৱদেৱ আছিল শংকৰদেৱৰ প্ৰিয় শিষ্য। আৰু তেখেতৰ এইখিনি হ'ব বাৰু। ইয়াৰ কেনেকৈ কি কৰিছিলে তাৰপাছত ইয়াত এটা মেইন পইণ্ট আছে। এইজন মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল না। এইজনা মহান গুৰুৰ তাৰমানে কাৰ? মাধৱদেৱৰ। এই মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল কি? নামঘোষা। নামঘোষা কোনে ৰচনা কৰিছিল? মাধৱদেৱে। আৰু ইয়াৰ আন এটা নাম হৈছে হেজাৰী ঘোষা। ইয়াত পাম আমি হেজাৰী ঘোষা। তাৰমানে হেজাৰী ঘোষানো কেলৈ কয়? এই নামঘোষাত 1000টা ঘোষা আছে। 1000টা ঘোষা থকাৰ কাৰণে ইয়াৰ আন এটা নাম হৈছে হেজাৰী ঘোষা। যেনেকৈ ব্ৰহ্মা আদি কৰি জীৱজত ৰাম 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 মায়া সজ্জা মাজে আচৰি ঘুমতি যায়, এনেকৈ কেইটা আছে 1000টা। আৰু সেই 1000টা ঘোষা থকাৰ কাৰণে ইয়াৰ আন এটা নাম হেজাৰী ঘোষা। এহেজাৰ, এতিয়া 1000টা হতেকেৰে বৰ্গীয় জাতত ৰ মধুনিয়াত আকাৰ, মধুনিয়াত আকাৰ এটা। ইয়াত দন্ত্যাত লিখিলে ভুল হৈ যাব। 1000টা ঘোষা আছিল। এতিয়া আৰু ইয়াত কেইটামান চাবলগীয়া। আখ্যানমূলক ৰচনা। তেখেতৰ কিনো ৰচনা কৰিছিল মাধৱদেৱে? আখ্যানমূলক ৰচনা, তত্ত্বমূলক ৰচনা, নাট, ঝুমুৰা এইবিলাক তেখেতে ৰচনা কৰিছিলে। আৰু ৰচনাৰাজিৰ ভিতৰত এইবিলাক পৰে। এতিয়া আখ্যানমূলক ৰচনা কি? ৰাজহুৱা কাব্য, আদিকান্ত ৰামায়ণ, এই দুখন। ঠিক আছে, খুব আহি থাকে দেই মাধৱদেৱৰ আখ্যানমূলক ৰচনাৰ বিষয়ে লিখা। তেতিয়া আমি এইকেইটা নাম লিখিব লাগিব। তত্ত্বমূলক ৰচনা। তত্ত্বমূলক ৰচনা জন্মৰ ৰহস্য, ভক্তি ৰত্নাৱলী, নাম মালিকা। ভক্তি ৰত্নাৱলী, ৱাব্ব আছে ৱলী, ভক্তি ৰত্নাৱলী আৰু নাম মালিকা। ইয়াৰ তিনিখন আছে। দুখনৰ বিষয়ে ধুনীয়াকৈ লিখি থবা, শিকিবা। বানানবিলাক লিখি শিকিবা। নাট হৈছে অৰ্জুন ভঞ্জন। অৰ্জুন ৰবৰ্গজৰ্য তাত হুচকাৰ দন্ত্যান অৰ্জুন। আকৌ ডেছ আছে মাজত, চাইছানে? ডেছ অৰ্জুন ভঞ্জন ভ নিয়বৰ্গজঞ্জ দন্ত্যান বা দধিমথন। ইয়াৰ আন এটা নাম হৈছে দধিমথন। দন্ত্যাদ হুচকাৰী ধি ম দন্ত্যথ দন্ত্যান দধিমথন। অৰ্জুন ভঞ্জন বা দধিমথন। ঝুমুৰা। ঝুমুৰাটো খুব কমন, খুব আহি থাকে দেই। ঝুমুৰা চুৰ ধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভোজন বিয়ে। ইয়াৰ পৰা তোমালোকে দুখন ঝুমুৰাৰ বিষয়ে শিকিবা, ধুনীয়াকৈ শিকিবা দেই। বানান সৈতে ভালদৰে চাবা। চুৰ ধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভোজন বিয়া। কোনকেইটা তোমালোকৰ বেছি সুবিধা হয়, কোনকেইটা পটককৈ মনত থাকে, সেইকেইটাৰ বিষয়ে শিকিবা। আৰু মাধৱদেৱৰ বিষয়ে
এইখিনি খুব ইম্পৰ্টেণ্ট। ইয়াৰ পৰা আৰু ইয়াত এতিয়া চাবা, এইখিনি আমি এতিয়ালৈকে যিখিনি শিকিলোঁ, এই মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ নামঘোষা, এইটো আমি গম পালোঁ। নামঘোষা আন এটা নাম হেজাৰী ঘোষা। আৰু তেখেতৰ ৰচনা যিবোৰক কি ৰচনা কৰিছিলে এইখিনি খুব চাবা। তাৰপাছত তাৰ নামবিলাকো মনত থবা দেই। ঠিক আছে, আজিলৈ আহিছোঁ। আৰু পাছত তোমালোকক আকৌ মই বুজাবলৈ চেষ্টা কৰিম। যদি কিবা বুজি নোপোৱা মোক জনাবা। ঠিক আছে, থেংক ইউ, ধন্যবাদ।